মেখেলা চাদৰ পিন্ধি ওলাইছোঁ। সেইজনী আমাৰ দমদি একালৰ লগৰী। প্ৰথম ভিডিঅ' আৰম্ভণি কৰোঁতে আমি আছিলোঁ ন চব। আজি আকৌ আমাৰ ভিতালীৰ বিয়া কাইলৈ। আজি আমি একে আছোঁ, চবৰে চেঞ্জ হৈছে। তাৰমানে ভিতালীৰ বিয়া, ভিতালী চাকৰিও পালে, কিন্তু আমি একে ঠাইতে ৰৈ আছোঁ এতিয়াও। তাৰপিছত ভিতালীৰ বিয়া কাইলৈ, আজি এয়া আহিছোঁ। তাৰপিছত এতিয়া বোলে শৰাই জুৰিব, তাকে কি হয় চাওঁগৈ। বাহিৰলৈ ওলাই হাতত 20 টকা লৈ আছোঁ, আৰু পইচা নাই। সখীয়ে খেতি আমি 20 টকা পইচা দিম শৰাইত। ব'লক চাওঁগৈ। তাই বহি আছে সমাজৰ মাজত একেবাৰে। এই কইনাৰ লগত ভাত খাবলৈ পালোঁ দেই। লুকালে কইনাজনী দেখাম এতিয়া ৰ'ব। অঁ 6টা বজাতে ভাত খাইছোঁ চাহ। এই যদি কইনা এই অকণমান দিব দেই, কমকৈ দিব। হৈ যাব হৈ যাব। এই আমাৰ কইনা ঠাণ্ডা লাগিছে। নমস্কাৰ দিছে দেই কইনা। কইনা ধৰাজনী ৰ'ব লুকাই থাকিলে। এইজনী কইনা ধৰা। কইনা বিৰাট ফূৰ্তি, কিন্তু একদম এনেকুৱা ফূৰ্তি মানে মনে মনে কথা পাতি আছে বোলে। বোলে চবেই ভাত খাব লাগে। হাই কৰি হাই কৰি কইনা সেয়া কৰিবলৈ ৰৈ আছে। ভাতৰ পাতৰ পৰা উঠি গৈছে সিহঁতি ধেমালি। কইনা কেনেকুৱা লাগিছে? ইমান হাঁহি আছে, এনেকুৱা ফূৰ্তি নহয়। বুকু দূৰো দূৰো কঁপিছে নাই? বুকুখন দূৰো দূৰো কঁপিছে নাই? এইফালে আমাৰ কইনা ধৰা। আমাৰ দৌৰ পৰা দেখাইছোঁ বাৰু, ওচৰৰ পৰা দেখাব নোৱাৰো যে। ঠাণ্ডা লাগিছে তাকে। কিমান দেৰি আহিছে গ'লে? 4টা বজাত নে 4:30 বজাত? 4টাত আহিছে চা। তাৰপিছত এইফালে আমাৰ গায়ত্ৰী ইমান ধুনীয়া চুৱেটাৰ পিন্ধি দেখিছেনে? গোলাপ 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 ধুনীয়া লাগিছে আৰু। এবছৰমানৰ মূৰত আকৌ ধৰিছোঁ আৰু। এই বিয়াখনতে হয়গৈ আজি ভিডিঅ' এটা। নহ'লে নহয় একো। এইফালে মানুহ বহি আছে গোটেই। আমাৰ কইনাই ভিডিঅ' কল কৰিছে দেই আমাৰ জোঁৱাইৰ লগত। এইফালে আমাৰ জোঁৱাইৰ লগত ভিডিঅ' কল কৰিছে। ঐ জোঁৱাই, ঐ আমাৰ জোঁৱাইহে কয়। ঐ এইটো মনে নাই কয়। এতিয়া জুলুকি নেকি? ধুনীয়া লাগিছে। মাজে মাজে হিডেন টেলেণ্টবোৰ অলপ উলিয়াই দিওঁ বাহিৰলৈ। মেহেন্দি এটা পালোঁ। এনেই মেহেন্দি ভাল নাপাওঁ, কিন্তু হাতখন খজুৱাই আছে তাৰমানে দেখি পিনি। লগাওঁ লগাওঁ লাগিলে এনেই আৰু ফুল এবাৰ আঁকি দিছোঁ। আঁকি লওঁ আৰু বনাইছোঁ দেখাম। এইফালে ৰীলৰ BTS ফকাছে নহৈছে যে। বেলেগ ৰীল বনালে সিহঁতি, ফকাছে নহ'ল। এইটো টেক 4। Take 100 কৈছোঁ। ভিতলি কইনাক ৰখোৱা হৈছে। আমি লগতে ৰখোৱা দেই।
কইনামাকে নাচিব এতিয়া বেয়া বিহু লাগিছে কইনামাক লালৈ লালৈ গাইছে একেবাৰে ভাগলৈ গ'লগৈ বহুত দিন নাই নাচা আকৌ বয়স হৈছে বেয়া নাচিছে আকৌ দেই কইনা মোবাইল থৈ লৈছে একেবাৰে এটা জুই শেষ হ'ল গান শেষ হ'ল এটা উল্টাই শেষ হ'ল কাইলে কান্দিলো দাঁতকেইটা এনেকে আকৌ নহ'লে নাকান্দিলে বুলি ক'ব নহয় আয়ু এক্টিং কৰিব কন্দা এক্টিং অকল নাচিলো ন আমি যে ভিতৰলৈ যোৱা গৰম উঠি গ'ল ভাগৰ লাগি গ'ল গৰম উঠি গ'ল কাপোৰ চাপোৰ সলাই দিলোঁ কাপোৰ নহয় চুৱেটাৰ গোটেইবোৰ বহি কিন্তু আমাৰ ভিটামিনৰ বৌয়ে পূৰা নাচিছে ননদৰ বিয়া একদম পূৰা ফূৰ্তি এইফালে অকণমানি ভণ্টি এজনী আহিছে কি নামটো তোমাৰ হৰ্ষিকা বৰুৱা কাৰ বিয়া নো তোমাৰ কোন হয়নো বিয়া কইনাজনী পেহী হয় স্কুল যোৱা নাই স্কুল যা নাৰ্চাৰী যোৱা
তোমাৰ মোবাইলত দিয়াচোন নাই চাই অকণমান নাই কি হাঁহিছে ইমান ধুনীয়াকে হাঁহিছে হাঁহিয়ে থাকো অকল গদিয়া হাঁহিয়ে থাকো গদিয়া হৈ গ'ল এতিয়া আমি শুবলৈ যাওঁ তুমি ব্লগাৰ নেকি ননদৰ বিয়া কেনেকুৱা লাগিছে কওক একদম বহুত ভাল লাগিছে একদম টাইমে পোৱা নাই এতিয়া ঠাণ্ডা লাগিছে ইমান নাছিলে বৌয়ে আজি বহুত নাছিলোঁ নাছিলে বহুত নাছিলোঁ আপোনালোকৰ বৌক মনত আছে নাই আমি যে আনিব গৈছিলোঁ মঙলদৈৰ পৰা সেইজনীয়ে বৌজনী আজি আকৌ ননদৰ বিয়া ইমান নাচিছে মানে আকৌ কাইলৈ আৰু নাচিম মই বহুত ফেমাছ তুমি মোক চিনি নোপোৱা ইমান ফেমাছ ব্লগাৰজনীক চিনি নোপোৱা তুমি নামটো কি বুলি আছে মনদীপা ইউটিউব চেনেলটো সেইটোৱে চাৰ্চ কৰি ল'বা ডাইৰেক্ট মনদীপা ব্লগাৰ মাৰি দিবা ফাল্টু ভিডিঅ' নবনাবা চা আকৌ লাষ্ট দি কিমান হেৰি কিমান ভিউজ কিমান 1 মিলিয়ন ভিউজৰ ওপৰতহে ভিডিঅ' চাই মানে কি ক'ম আৰু ফলোৱাৰ চাব লাগিব না গাইছ আজি এই বাজনীক ফটো মই মাৰি দিছোঁ চব মই পইচা পাবলগীয়া আছে কাইলৈ দিবা পইচা অকল মোকে মাৰিছা জানো চবকে মাৰিছোঁ তোমাৰ পৰা ল'ব লাগিব না তোমাৰ ভিডিঅ' কেইটা মই কৈছোঁ দীঘল মাংস এডোখৰ দি দিম বাৰু নেলাগে বাতি পা 50 টকা এটা দিলে হ'ব বেলেগ নাই আচল চাকৰি কৰাজনীকে কৈছে এইটো এই ব্লগাৰ হয় চিলভাৰ প্লে বটন পালা হয় চব পালে ডায়মণ্ডলৈকে আহিলে মোৰ নিজক দেখিলে বৰ হাঁহে এজনী কোন হয় এজনী কোন হয় এজনী চোৱা এজনী কোন হয় এজনী কোন হয় আকৌ নাচি দেখা এইফালে আমাৰ দৰালৈ ফোন কৰিছে ভিতালীয়ে একদম নাচি দেখাইছে একেবাৰে সিফালে বিহু মাৰি আছে এইফালে নাচি দেখাইছে মোৰ বয়ফ্ৰেণ্ডক কৈ আছে নজনাকে আজি ভ্লগটি শেষ কৰি দিছোঁ দেই মনত পৰিছে ভিতালী কাইলৈ যাবগৈ আৰু আজি অলপ নষ্টালজিক হৈ গৈছোঁ মানে ৰুমত এনেকৈ দুইজনী শুইছিলোঁ ডিব্ৰুগড়ত তাই এখন বিচনাত মই এখন বিচনাত আজিও ঠিক তেনেকুৱাই তাই জীয়ৰীকালৰ শেষৰ ৰাতিটো তাই এখনত মই এখনত সেইফালে তাই মোবাইল চাই আছে এইফালে মই মোবাইল চাই আছোঁ আগতে খালি মই সোনকালে এই পঢ়ি থাকে যে তাৰপিছতহে আৰু আজি